নমস্কাৰ বন্ধুসকল, মই শ্ৰী খগেন শইকীয়াই খগেন শইকীয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, কাম, ক্ৰোধ, লোভ, মোহ এই শব্দকেইটাৰ ভিতৰত একেবাৰে ভয়ানক শব্দটো হ'ল ক্ৰোধ বা খং। বেছিকৈ খং উঠিলে হেনো মানুহ সাপৰ নিচিনা হৈ যায়। হ'ব পাৰে পৃথিৱীৰ ভিতৰত আটাইতকৈ খঙাল প্ৰাণীবিধেই হেনো হ'ল সাপ। ক্ৰোধান্বিত হলে বা খঙত উত্তেজিত হলে কি হয়? শতকৰা ৮০% অঘটন হোৱাৰ সম্ভাৱনা থাকে, নহয়নে? চাওক, খঙক দমন কৰিব নজনাজনে নিজকে বিশ্বাস কৰিব নোৱাৰে। পুৰণি কালৰ পৰা বৰ্তমানলৈকে ক্ৰোধৰ বাবে কি কি হৈছে বিস্তৃতভাৱে ক'বলৈ নাযাওঁ। তথাপিতো মই ক্ৰোধৰ ওপৰত দুটামান কথা উনুকিয়াব বিচাৰিছো। আপোনালোকে যমদগ্নিৰ নাম নিশ্চয় শুনিছে। এদিনাখন তেওঁৰ যজ্ঞৰ বাবে তেওঁৰ পত্নী ৰেণুকাক পানী আনিবলৈ পঠাইছিল। ঋষি পত্নী ৰেণুকা পানী আনিবলৈ গ'ল আৰু নদীত পানী আনিবলৈ যোৱা আন তিৰোতাৰ লগত কথা পাতি থাকোঁতে দেৰি হৈছিল। ক্ৰোধান্বিত হৈ তেওঁৰ পুত্ৰ পৰশুৰামক মাতিলে আৰু মাকক কাটিবলৈ আদেশ দিলে। প্ৰথমে মাকক কাটিবলৈ অমান্তি হৈছিল যদিও দেউতাকৰ খং দেখি সাপৰ ভয়ত মান্তি হ'ল আৰু হাতত থকা কুঠাৰখনেৰে একে ঘাপে মাকৰ ডিঙিটো ছিঙি মাথাটো মাটিত পেলাই দিলে। ফলত কি হ'ল? মাতৃহত্যা বুলি যিটো পাপ হ'ল, সেই পাপৰ ফলত হাতৰ কুঠাৰ হাতত লাগি ধৰিল। সেই পাপ মোচনৰ বাবে তেওঁ হাতত থকা কুঠাৰখন এৰুৱাব নোৱাৰি, সেই পাপ মোচনৰ বাবে তেওঁ গোটেই ঘূৰি ফুৰিব লাগিল। অৱশেষত ব্ৰহ্মকুণ্ড কাটি সেই পাপ মোচন কৰিলে। সেই ব্ৰহ্মকুণ্ডত গা ধুই তেওঁ হাতৰ পৰা কুঠাৰ সৰি পৰিছিল। এতিয়া চাওক, ক্ৰোধৰ বশৱৰ্তী হৈ মহা ঋষিও সাৰি যাব পৰা নাই। গতিকে আমি সামান্য মনুষ্য কিমান সহ্য কৰিব পাৰিম, কিমান সহিব লাগে? মই ভাবো ইয়াতকৈ উপযুক্ত উদাহৰণ আপোনালোকক আৰু নিদিলেও হ'ব। মানুহবিলাকে কোৱা শুনো, খং নামে চণ্ডাল। হয়, কথাটো ১০০% শুদ্ধ। এই ক্ৰোধ বা খং কৰাজনে কত যে কি হৈছে আপোনালোকে নিশ্চয় জানে। চাওক, এখন ঘৰত পতি পত্নীৰ মাজত কাজিয়া লাগিল। সামান্য কথাতে পত্নীয়ে খং কৰি ঘৰলৈ গুচি গ'ল। পতিয়ে পত্নীক ঘপিয়াই হত্যা কৰা এনেধৰণৰ কাহিনী আমি বহুত শুনিছো। টিভিত বা বাতৰি কাকতত প্ৰায়েই দেখিবলৈ পাওঁ। আৰু যেতিয়া খং প্ৰশমিত হয়, তেতিয়া অনুতপ্তত ভোগে, নিজকে ধিক্কাৰ দিয়ে। আপোনালোকে যদি কাৰাগাৰবিলাকৰ ইতিহাস চাই, তেতিয়া দেখিব খঙত বশৱৰ্তী হৈ অঘটন ঘটোৱা জেইলত থাকিবলগীয়া হৈছে। আপোনালোকে যদি থানাৰ কেছ ডায়েৰী চাই, তেতিয়া দেখিবলৈ পাব শতকৰা ৫০% নৰনাৰী খঙৰ বশৱৰ্তী হৈ জেইলত
জগজ্জীৱন কাৰাদণ্ড অথবা ফাঁচী পৰ্যন্ত হ'বলগীয়া হৈছে। মানৱ শৰীৰ ধাৰণ কৰাৰ ধৰি জন্মৰ পাছৰে পৰা এই কেইবট অলংকাৰ লগত লাগি আহে। কি কি জানেনে? কাম, ক্ৰোধ, লোভ, মোহ। গতিকে যি পুৰুষ নাৰীয়ে এই চাৰিভাগক বশ কৰিব পাৰিছে, তেওঁ দেৱ সদৃশ হৈ পৃথিৱীত ভালদৰে দেৱতাৰ লেখীয়াকৈ জীৱন অতিবাহিত কৰিব পাৰে। আকৌ চাওক, সৌ সিদিনা মদৰ নিচাত আহি পত্নীৰ লগত কথা তৰ্কাতৰ্কি হৈ খঙত পত্নীৰ মূৰটো কাটি নি থানাত হাজিৰ হৈছিল। গোলাঘাটৰ বুলি আমি টিভি পৰ্দাত দেখিছিলোঁ। আপোনালোকেও নিশ্চয় দেখিছে। আপোনালোকে চাওকচোন, তেওঁৰ যেতিয়া ক্ৰোধ প্ৰশমিত হয়, তেতিয়া তেওঁ কিদৰে অনুতপ্ত হয়। গতিকে মই ক্ৰোধৰ ওপৰত আৰু আপোনালোকক আৰু বেছিকৈ ক'বলৈ নাযাওঁ, কিন্তু আমি সংযমটো হ'ব পাৰোঁ। আমাক আগৰ ব্যক্তিসকলে কোৱা শুনিছোঁ, যেতিয়া আমি ক্ৰোধান্বিত হওঁ, তেতিয়া পৃথিৱীত হেনো মূৰ দোৱাই চাব লাগে। পৃথিৱীলৈ হেনো মূৰ দোৱাই চালে ক্ৰোধ হেনো প্ৰশমিত হয়। মনোবৈজ্ঞানিকসকলে হেনো পৰীক্ষা নিৰীক্ষা গৱেষণা কৰি মানুহৰ ক্ৰোধৰ বশৱৰ্তী হৈ সুন্দৰ ভৱিষ্যত এটা ধ্বংস কৰি পেলায়। তেনে লোকৰ সংখ্যা হেনো 60%। চাওক, 60% মানুহেই যদি ক্ৰোধান্বিত হৈ খঙৰ বশৱৰ্তী হৈ গোটেই জীৱনটো নষ্ট কৰি পেলায়, তেতিয়াহ'লে থাকিল কিমান? 40%। চাওক কথাটো চিন্তা কৰি। সেইকাৰণে মই কৈছোঁ, ক্ৰোধ মানুহৰ প্ৰধান শত্ৰু। খং মানেই চণ্ডাল। ভাবি চাওকচোন। ধন্যবাদ।